এয়া মই ৰেডি হৈ ল'লোঁ, লগত মোৰ হাজবেণ্ডো ৰেডি। আজি আমি এঠাইলৈ ওলাইছোঁ, কিন্তু ক'ত গৈ আছোঁ সেইটো এতিয়াও নকওঁ। লগত হাজবেণ্ডৰ এজন বন্ধুও আছে, শেষলৈ চাই থাকিব, তেতিয়াহে গম পাব। ঘৰৰ পৰা ওলাই আহি প্ৰথমে পালোঁ বাইহাটা চাৰিআলি পুলিচ পইণ্ট। ইয়াৰ পৰা আমাৰ যাত্ৰা আৰম্ভ তেজপুৰ লাইনৰ ফালে। এয়া আমি তেজপুৰ লাইনত সোমালোঁ। ইয়াতে লগ হ'ল হাজবেণ্ডৰ বন্ধুজনৰ সৈতে, আৰু এইজন হৈছে তেওঁ। তাৰপিছত তেওঁ গাড়ীত তেল ভৰাবলৈ গ'ল, আৰু আমি বাহিৰতে অপেক্ষা কৰি আছোঁ, কিয়নো আমাৰ অলৰেডি তেল ভৰাই থোৱা আছে। আৰু এয়া তেল ভৰোৱাৰ পিছতে এয়া আমাৰ যাত্ৰা আৰম্ভ হ'ল। ৰাস্তাতে গৈ থাকোঁতে পালোঁ বিখ্যাত নাৰিকলি মন্দিৰ। কোৱা হয় মন্দিৰটোৰ ওচৰত আগতে বহুত নাৰিকল গছ আছিলে, সেইবাবে ইয়াৰ নাম নাৰিকলি মন্দিৰ হ'ল। এইটো বাৰু কিমান দূৰ সঁচা সেইটো বাৰু মই ভালকৈ নাজানো। স্থানীয় লোকৰ বাবে এই মন্দিৰটো এক জনপ্ৰিয় ধৰ্মীয় অনুষ্ঠান। আকৌ অলপ আগবাঢ়ি আমি ৰখিলোঁ এখন দোকানত, কিন্তু এই চাওকচোন, এই ঠাইখিনিৰ নাম পিপৰা দোকান নে কি হয় নাজানো। চাইনবোৰ্ডখনত দেখোন লিখা আছে এয়া পিপৰা দোকান। জেগাখিনিৰ নাম পিপৰা দোকান হয় জানো, আপোনালোকে জনাবচোন। বাটতে চকুত পৰিল এখন বিশাল চাহ বাগিচা। আমি অলপ ঘূৰি চাবলৈ মন গৈছিল, কিন্তু আমাৰ হাতত ইমান টাইম নাছিলে। তাৰপিছত আমি পালোঁ ভেবাৰ ঘাট চক। ইয়াৰ পৰা আমি যাব লাগিব সোঁফালে, আৰু এয়া আমি সোঁফালে সোমালোঁ। সোমাই গৈ এয়া পালোঁ আমি কৰিম চক। এইটো হৈছে কৰিম চক। কৰিম চকৰ পৰাও আমি আকৌ ৰাইট চাইডে যাব লাগিব। এয়া আমি গৈ আছোঁ। তাৰপিছত গৈ থাকোঁতে ৰাস্তাতে এটা হাতী দেখিলোঁ, ইমান ভাল লাগিল, ইমান মৰম লাগে হাতীবিলাক দেখিলে। অৱশেষত আমি পালোঁ ৰামহৰি, আৰু এয়া অকণমান ৰামহৰিত ৰখিলোঁ, মানে দোকান এখনত গৈছিলে এয়া বন্ধুজনে। তাৰপিছত এতিয়া আমি সোমাব লাগিব লেফ্ট চাইডে। এয়া আমি সোমালোঁ আৰু গৈ আছোঁ। গৈ থাকোঁতে ৰাস্তাতে দেখিলোঁ প্ৰকাণ্ড ITC কোম্পেনী এটা। এইটো হৈছে ডাঙৰ ITC কোম্পেনী। মই জনামতে ইয়াতে ছানফিষ্টৰ বিস্কুট বনায়, ইমান বাৰু ভালদৰে নাজানো, শুনিছোঁ আৰু। তাৰপিছত এয়া পালোঁ আমি আমাৰ ডেষ্টিনেশ্যন, মোৰ মৰমৰ বান্ধৱীজনীৰ ঘৰ। এয়া ঘৰ সোমোৱাৰ পিছতে তাই পানী আনি দিলে, আৰু মুখখন দেখাবলৈ মানা কৰিছিলে, কাৰণ তাইৰ হেনো মুখখন বেয়া দেখি আছে। আৰু এওঁলোকে পানী চানী খাই অকণমান ৰেষ্ট লৈছে, যিহেতু অকণমান দূৰো হয়। এয়া ৰেষ্ট লোৱাৰ পিছতে আৰম্ভ হ'ল আপ্যায়ন। জুচ, কল, আপেল, বুট-মুগ, আনাৰস, আম, তাৰপিছত চাহ, পুৰি, মিঠাই, পায়স, ইমান আদৰ পাই সঁচাকৈ মন ভৰি গ'ল। ভাত খাবলৈ অলপ দেৰি আছিল, আৰু পেটত জাগাও নাছিল, সেইবাবে আমি ভাবিলোঁ অলপমান গাঁওখনকে ঘূৰি চাওঁ, আৰু যোনফালে আহিছিলোঁ আমি সেইফালে আহিছোঁ আকৌ খোজকাঢ়ি। এয়া পথাৰত চাওকচোন, ধুনীয়াকৈ ভুই ৰুই আছে। আজিকালি এনেকুৱা দৃশ্য সঁচাকৈ কমকৈ দেখা যায়। ভাল লাগিলে পৰিৱেশটো চাই। পিছতে আমি দেখা পালোঁ এডাল বিশাল জাম গছ। জামবোৰ পকিও আছে, কিন্তু হাই ভল্টেজ তাৰ গছৰ মাজেৰে যোৱাৰ বাবে পাৰিব নোৱাৰি। জামবিলাক সৰিও আছে, কিন্তু ৰাস্তাত পৰি মানে ফাটি যায়, যিহেতু পকি আছে জামবিলাক। অৱশ্যে ছাগলীবোৰে খাই বিৰাট মজা পাইছে। চাওকচোন, জামবোৰ ফাটি গৈছে। তলত ছাগলীবিলাক আছে, ইমান মজাকৈ খাই আছে। ইয়াত চাওকচোন। আৰু মই বাৰে বাৰে যাম বুলি থকাত লগৰজনীৰ ভাইটি গছতে উঠি গ'ল, কিন্তু হাজবেণ্ডে ইমানে বকিলে মোক, ওপৰত হাই ভল্টেজ তার আছে, কিবা হ'লে সেয়ে তাক নামি আহিবলৈ ক'লোঁ। দুটামান আনি দিলে বাৰু, তাকে খাই মজা লৈ আছোঁ। আৰু আপোনালোকে জাম ভাল পায়নে জনাবচোন কমেণ্ট কৰি। আৰু এয়া দুটামান কেঁচা জামো দেখাই দিছোঁ আপোনালোকক। এয়া গৰুজনীকে খুৱাই দিওঁ বুলি গৰুজনীকে খুৱাই দিছোঁ। ইমান ভয় লাগিল হাতত দিওঁতে। অকণমান বৰষুণো দি আছিল, ইমান মজা লাগিল, কাৰণ ৰ'দো নাই, ইমান পিটপিটাই ঘূৰি ফুৰিছোঁ বৰষুণখিনিতে। আৰু চাওকচোন, মানুহ ঘৰৰ কঁঠাল গছজোপা ইমান ধুনীয়াকৈ লাগিছে, একেবাৰে হাতেৰে ছিঙিব পাৰি। তাৰপিছত আমি আহিলোঁ আকৌ আন এটা ফালে। এইফালে চাগে এইটো ৰাইজৰ মন্দিৰ হয়, আৰু এইফালে চাগে এইটো ৰাইজৰ পুখুৰী হয়। ইয়াতো হেনো জাম গছ এজোপা আছে বুলি ক'লে ভাইটিয়ে, কিন্তু আমি চাওঁতে জাম এটাও নাই, আৰু মানুহবিলাক গছত উঠি শুইহে আছিলে। আমি সেইটো বাৰু নেদেখালোঁ, কাৰণ বহুতকেইজন ল'ৰা আছিলে তাতে জাম গছজোপাত। আৰু এই মন্দিৰটোত যে ৰাইজৰ মন্দিৰ হয় চাগে, এই মন্দিৰটোতে এজোপা আমলখি গছ আছে, ইমানবিলাক লাগি আছে, কিন্তু খাবলৈ হোৱা নাই।
কিন্তু খাবলৈ নহ'লেও আমি জানো ছোৱালী মানুহবোৰে বস্তু দেখিলে থাকিব পাৰোঁ সেইকাৰণে ভাইটিয়ে ভিতৰত সোমাই গৈ একে মোক অকণমান পাৰি দিলে লাঠি চাঠি লৈ কেইটামান পাৰি দিলে তাকে খাই মজা লৈ আছোঁ আৰু তাৰপিছত আমি ঘৰলৈ উভতি গ'লোঁ আৰু এওঁলোকে চাওকচোন বেলুন ফুলাব ট্ৰাই কৰি আছে এই পাতটোৰ পৰা আপোনালোকে বাৰু ফুলাইছিল নে সৰুতে আমি কিন্তু ফুলাইছিলোঁ এয়া ভোটাৰ পাত বুলি কওঁ আমি ভোটাৰ ঠাৰিৰ পৰা এনেকুৱা ফুকাই দিলে আঠাটোৰ পৰা ফুকাই দিলে বেলুন ফুলে তেওঁ বাৰু বহুত ট্ৰাই কৰিছে কিন্তু ইমান ভালদৰে পৰা নাই হ'লেও সৰু সৰুকৈ ফুলিছে আৰু এই অকণমানিজনী যে দেখিছে এইজনী লগৰজনীৰ ভতিজী ছোৱালী হয় তাই নিজ হাতেৰে ব্ৰেচলেট বনায় এইবিলাক যে মণিবিলাক আনি মোক দেখাই আছে এইবিলাক অনলাইন কৰি আনিছে আৰু তাই ব্ৰেচলেট বনায় এয়া মই হাতত পিন্ধি লৈছোঁ চাওকচোন ব্ৰেচলেট বহুত ধুনীয়াকৈ বনাইছে দেই ইমান সৰু ছোৱালীজনী আমি চাগে নাজানিম ইমান ভালদৰে ফাইনেলি তাইৰ লগত 2 কপিমান ফটো উঠিলোঁ কাৰণ যিহেতু ভিডিঅ'ত নুঠিলে তাই ফটোকেইখিনিকে লগাই দিছোঁ এইজনী ঘৰলৈ আহিছোঁ বুলি আৰু আমাৰ ভাত চাত খোৱাওঁতেও বহুত দেৰি হৈছিলে যিহেতু 4টামান বাজিছিলে চাগে সেইটো কাৰণে ৰেকৰ্ড কৰা নহ'লে লগতে বহুত কিবা কিবি দিছিলে মাছ হাঁহৰ মাংস বহুত কিবা কিবি আইটেম আছিলে আৰু চাওকচোন ভাত খাই আমাক ওলাবই দিয়া নাছিল এয়া আহোঁতে ৰাতি 7টা বজাত ওলাইছোঁ সিহঁতৰ ঘৰৰ পৰা এয়া ওলাই মেলি গৈ আছোঁ গৈ আকৌ মই সোমালোঁ হস্পিটেলত মোৰ পাৰ্চেল এটা আছিলে সেইটো লৈ ল'লোঁ অলৰেডি পাৰ্চেলটো আপোনালোকক আনবক্সিং কৰি দেখাইছোঁৱে বাৰু তাৰপিছত তেওঁ আকৌ দোকানত নোসোমালে নহয় ভিটামিন লাগিবই আকৌ ভিটামিন লৈ ল'লে তাৰপিছত আহি পালোঁ ঘৰ ফাইনেলি আজিৰ দিনটো সঁচাকৈ বহুত ধুনীয়া লাগিল যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আকৌ লগ পাম নতুন এক যাত্ৰাত ধন্যবাদ